Hi guys. One rule to learn your mathematics is মানে যদি গণিত শিকিব বিচাৰিছা ফাৰ্ষ্ট ৰুল এটা হ'ল ফাৰ্ষ্ট লাৰ্ন টু লাভ মেথমেটিক্স দেন ইউ উইল লাৰ্ন মেথমেটিক্স অট'মেটিকেলি মানে ফাৰ্ষ্ট গণিত শিকিব নালাগে জাষ্ট গণিতক ভাল পাবলৈ শিকা তাৰপিছত গণিত অট'মেটিক আহি যাব তোমাৰ ঠিক আছে এইটো এটা মন্ত্ৰ হয় যিকোনো সাবজেক্ট অকল গণিত বুলি নহয় যিকোনো সাবজেক্ট যদি ফাৰ্ষ্ট টান পাইছা প্ৰথম তাক ভাল পাবলৈ ট্ৰাই কৰা তাৰপিছত গোটেই বস্তুখিনি উজু হৈ যায় ঠিক আছে এতিয়া হওক আমি চাম R2 কাৰণে যোনখিনি কনসেপ্ট লাগে সেই কনসেপ্টখিনি ইয়াত কি কৈছিলে স্কয়াৰ এণ্ড স্কয়াৰ ৰুট বৰ্গ আৰু বৰ্গমূল তো ইয়াৰ এনেকুৱা হেৰি হয় যে বৰ্গ মানে কি হয় বৰ্গমূল কি হয় গোটেই কনসেপ্টখিনি আমি ডিসকাস কৰিম তাৰ আগতে আমি এটা বস্তু ইউজ কৰিম যে ধৰা মই যদি 5 সংখ্যাটো 4 বাৰ পূৰণ কৰো না দেন এটা এটা কি হয় দ্যাটস এ লেন্দি প্ৰসেস না বহুত বাৰ মাল্টিপ্লিকেশন কৰিব লাগে এনেকুৱা বস্তুখিনি এভয়েড কৰিবৰ কাৰণে আমি এটা হেৰি ইউজ কৰো নোটেশন ইউজ কৰো যে দ্যাট উইল বি ৰিটেন এজ 5 টু দি পাৱাৰ 4 ঠিক আছে এতিয়া এই কনসেপ্টটো এই বস্তুটো যদি মই এই ধৰা দুই বাৰ লিখো না তেতিয়াহলে ইয়াক আমি এনেকৈ লিখিম 5 স্কয়াৰ আৰু এই যে 2 যে লিখিলো ইয়াকে তোমাক কোৱা হয় বৰ্গ বুলি কোৱা হয় তাৰ মানে এই 5 * 5 মানে এটো হল 5 ৰ বৰ্গ ইয়াক আমি 5 ৰ বৰ্গ বুলি কম ঠিক আছে তো ইয়াৰে আমি কেইটামান বস্তু এনেকৈ চাই লও এইখিনি বস্তু আমি মনত ৰাখিব লাগিব যে 0 ৰ যদি স্কয়াৰ কৰা অলৱেজ 0 পাবা 1 ৰ স্কয়াৰ কৰিলে 1 এ পাবা 2 ৰ স্কয়াৰ 4 3 স্কয়াৰ কৰিলে 9 4 ৰ স্কয়াৰ 16 5 ৰ স্কয়াৰ 25 6 ৰ স্কয়াৰ 36 7 ৰ স্কয়াৰ 49 8 ৰ স্কয়াৰ 64 9 ৰ স্কয়াৰ 89 আৰু 10 ৰ স্কয়াৰ 110 লিখিব নালাগে ঠিক আছে তো ইয়াৰ পৰা আমি এটা কনসেপ্ট লাৰ্ন কৰিব পাৰো কনসেপ্টটো এনেকুৱা হয় যে সব আমাৰ স্কয়াৰ পজিশন স্কয়াৰ নাম্বাৰ এটাৰ ইউনিট পজিশনত আমাৰ কি কি ডিজিট থাকিব পাৰে 0 থাকিব পাৰে 1 থাকিব পাৰে 4 থাকিব পাৰে 9 থাকিব পাৰে ঠিক আছে 6 থাকিব পাৰে 5 থাকিব পাৰে ঠিক আছে 5 থাকিব পাৰে 4 থাকিব পাৰে মানে এইকিটা ডিজিট আমাৰ ইউনিট প্লেছত থাকিব পাৰে হা তেতিয়া আমি সংখ্যাটো আমি ডিটাৰমাইন কৰিব পাৰো যে এটো বৰ্গ সংখ্যা এটা হ'ব পাৰে ইট মে বি এ স্কয়াৰ নাম্বাৰ ঠিক আছে তো আমাৰ ৰিমেইনিং কি থাকিল যে যদি কোনো এটা নাম্বাৰৰ ইউনিট প্লেছত 3 থাকে তেতিয়াহলে আমি ডাইৰেক্টলি কৈ দিম সেই নাম্বাৰটো কেতিয়াও স্কয়াৰ নাম্বাৰ নহয় তাৰ পিছত ইয়াতে কি নাই যেনেকুৱা 7 নাই মানে যদি কোনোবা এটা নাম্বাৰৰ ইউনিট প্লেছত 7 আছে তেতিয়া আমি ডাইৰেক্টলি কৈ দিম যে সেই নাম্বাৰটো স্কয়াৰ নহয় যেনেকুৱা মই যদি সুধি দিও যে 97 ৰ স্কয়াৰ ৰুট কি হয় ঠিক আছে বা 97 কাৰ বৰ্গ হয় তেতিয়াহলে আমি ডাইৰেক্টলি আমি চেক কৰিম ইউনিট প্লেছত অংকটো চেক কৰিম যদি এটো 7 হয় তেতিয়াহলে আমি ডাইৰেক্টলি কৈ দিম যে ইয়াৰ কোনো বৰ্গমূল নাই বা ই কোনো সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে ইট ক্যান নট বি এ স্কয়াৰ নাম্বাৰ ঠিক আছে তো এটো এটা আমাৰ বেসিক্স রুল হয় we have to remember this one ঠিক আছে then next concept আমি বর্গমূল কেনেকৈ লিখিম ঠিক আছে এটা চাবা যে 5 ক যদি আমি স্কয়াৰ কৰি দিও 25 পাম তেনে ক্ষেত্ৰত we will say that the 25 is the square of 5 25 কি হয় 5 ৰ বৰ্গ হয় ন তেতিয়ালে এই উল্টা কথাটো আমি কেনেকৈ কম যে মই কম যে এই সিম্বলটো লিখি যদি 25 লিখো এইটো কোৱা হয় যে বৰ্গমূল স্কয়াৰ ৰুট অফ 25 ইয়াক আমি কি কম 5 তাৰ মানে আমি উল্টাহে কৰিছো ন ইয়াৰ ওপৰত যদি হৰুকে 2 লিখি দিও এইটো 25 আহে আৰু ইয়াৰ ওপৰত যদি এই সিম্বলটো দি দিও তেতিয়া হলে মানে আমাৰ এই মালটো ব্যাক হৈ আহে ঠিক আছে দ্যাটস দা কনসেপ্ট অফ স্কয়াৰ ৰুট হা বৰ্গমূলৰ কনসেপ্টটো হাইটো হয় ঠিক আছে তাৰ পিছত কোৱা হৈছে যে ধৰিলো আমাৰ দুটা অংক যদি লও দুটা সংখ্যা যদি লোৱা যায় ঠিক আছে ধৰিলো মই 4 এটা অংক ললো আৰু 5 এটা অংক ললো তেতিয়া হলে 4 স্কয়াৰ আৰু 5 স্কয়াৰ হা এটা চাবা 4 স্কয়াৰ মানে কি হয় 16 হয় আৰু 5 স্কয়াৰ মানে 25 হয় এটা if someone asks you কোনোবাই যদি তোমাক খুধে যে 4 স্কয়াৰ আৰু 5 স্কয়াৰৰ মাজত কেইটা অংক আছে বা কেইটা সংখ্যা আছে এনেকুৱা কোৱেশ্চন অ্যাটেম্প কৰিবলৈ আমাৰ এটা ফৰ্মুলা আছে এন্ড দ্যাট ফৰ্মুলা ইজ দ্যাট কি হয় যে যদি এনেকুৱা হয় তেতিয়া হলে আমি কি কম যে ইয়াৰ মাজত আমাৰ কেইটা থাকিব টুৱাইস n নাম্বাৰ অফ
কি থাকিব সংখ্যা থাকিব মানে যত আমাৰ n টো কি হৈছে 4 হৈছে মানে আমি কম যে n আৰু n প্লাস ঠিক আছে n আৰু n প্লাস ঠিক আছে এই সংখ্যা দুটাৰ মাজত কিমানটা সংখ্যা হুমাই থাকিব হেতুৰ এনসাৰটো হয় যে ইয়াৰ মাজত আমাৰ টইজ n নম্বৰ অফ সংখ্যা হুমাই থাকিব সাগে বিলিভ হোৱা নাই ন চাই ল ইয়াতে মই কি কৈছিলো যে 4 স্কয়াৰ মানে কি হয় 16 হয় না আৰু 5 স্কয়াৰ মানে কি 25 হয় 25 হয় তো ইয়াৰ মাজত কিমানটা নম্বৰ আছে ইয়াৰ মাজত চেক কৰি চাও 4টা না 8টা নম্বৰ আছে এই 8টোক আমি কেনেকৈ লিখিব পাৰিম 2 * 4 ঠিক আছে that's all the concept that will be required for this exercise R2 so ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম আমাৰ ৰিভিজনৰ যেটো এক্সাৰসাইজ সেকেন্ড এক্সাৰসাইজ আছে আমি হেতু এক্সাৰসাইজ আলোচনা কৰিম তাৰ মানে আমাৰ এক্সাৰসাইজ R2 অনুশীলনী R2 এটা আমি ডিসকাস কৰিম সি ফার্স্ট কোশ্চেনত আমাক কৈছে যে একটা আমাৰ নাম্বার দিয়া আছে যে ইফ ইউ টেক দা স্কয়ার অফ অল দিস নাম্বার তেতিয়া হলে যেটো স্কয়ার নাম্বার পাবা তাৰে ইউনিট প্লেসত কি ডিজিট থাকিব উই হ্যাভ টু ফাইন্ড দ্য ডিজিট তাৰ মানে কৈছে যে what will be the unit place digit of the square of this number ঠিক আছে এই সংখ্যাটা যদি বর্গ উলিব সেই বর্গৰ একক স্থানত কি অংক থাকিব সেই বস্তু উলিয়াব লাগিব এটা তোমালোকে দুটা পজিটিভ ইউজ কৰিব পাৰা এটা হল যে ইয়াৰে ইউনিট প্লেস টু চাই আমি ডিটারমাইন কৰিব পাৰি যে ইয়াৰে বর্গ সংখ্যাৰ ইউনিট প্লেসত কি অংক থাকিব ঠিক আছে আৰু এটা পজিটিভ হল যে তোমালোক এইকেইটা ডাইৰেক্টলি মাল্টিপ্লাই কৰিব পাৰা ইয়াৰে স্কয়াৰটো উলাব পাৰা দেন you can answer ঠিক আছে সো আমি শর্টকাট মেথডটা ইউজ কৰিম তাৰ কাৰণে এই বস্তুখিনি ৰিমেম্বাৰ কৰিবা ঠিক আছে এই বস্তুখিনি মনত ৰাখিব যে যদি সংখ্যা এটা হয় সংখ্যা এটাৰ একক স্থানত শূন্য থাকে তাৰ বৰ্গৰ একক স্থানত শূন্য থাকিব যদি ইয়াৰে 1 থাকে তেতিয়াহলে ইয়াতে তোমাৰ 1 আহিব 2 হলে 4 3 হলে 9 ঠিক আছে 4 হলে ইউনিট ডিজিটত কি আছে 6 আছে ঠিক আছে 5 হলে 25 ইউনিট প্লেস 6 36 7 49 8 স্কয়ার 64 and 9 স্কয়ার 81 তার মানে যদি সংখ্যাৰ ইউনিট প্লেসত 0 থাকে তেতিয়াহলে তাৰ স্কয়াৰৰ এই স্কয়ার নাম্বার ঠিক আছে স্কয়ার নাম্বাৰৰ ইউনিট প্লেসত 0 থাকিব তেনেকে 2 থাকিলে কি হ'ব 4 হ'ব সো ইয়াতে কি কৈছে এই সংখ্যাটোৰ ইউনিট প্লেসত কি আছে ইউনিট প্লেসত আছে 2 আছে সো ইন দা স্কয়ার নাম্বার ইউনিট প্লেসৰ ডিজিট হ'ব 4 ইয়াতে হ'ব ইউনিট প্লেস ডিজিট ঠিক আছে একক স্থানৰ অংক একক স্থানৰ অংক এক নম্বৰৰ কাৰণে থাকিব 2 আছে for 2 it will be 4 ঠিক আছে তেনেকে 2 নম্বৰৰ কাৰণে চাবা কি আছে 9 আছে 9 থাকিলে কি হয় ইউনিট প্লেসত 1 থাকে সো 1 হ'ব 3 নম্বৰত কি আছে 400 কি আছে 0 আছে 0 থাকিলে কি হয় 0 হয় সো তোমাৰ এতে কি আহিব 3 নম্বৰত 0 আহিব ঠিক আছে তাৰপিছত 4 নম্বৰ কি আছে 7 আছে যদি ইউনিট প্লেসৰ সংখ্যা 7 হয় তাৰ বৰ্গৰ ইউনিট প্লেসত কি আহিব 9 আহিব সো দিস আর দ্য आंसर ওকে